Hello friends, আজি ঘৰত আছো গাঁৱৰ ঘৰত আৰু আজি আমাৰ ফ্ৰেণ্ড কলিগ কৰিশ্মাৰ বিয়া সো গুৱাহাটীৰ পৰা আমাৰ অফিচৰ এটা টিম আহি আছে আহি পাবই হিয়ত আমাৰ গেষ্ট ফ্ৰম গুৱাহাটী সো কাউণ্টডাউন শুৰু 10 9 8 7 6 5 4 3 2 1 হিয়াৰ দে are হোজাইত আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো ছায়েন্স চেণ্টাৰ বনি আছে সেইটো প্ৰথমতে তেওঁলোকে আহি ইনস্পেক্ট কৰিব আৰু তাৰপাছত আমাৰ ঘৰলৈ আহিব বাকী আমি একেলগে বিয়ালৈ যাম চাই থাকিব আহক আহক আরে ফর্মাল পিনি চেঞ্জ কোড করিবা আমার ঘরত ইউ ক্যান চেঞ্জ ইট মাই প্লেস অলসো আইয়ে আইয়ে মালম দা আহিলো ইমান ধুনিয়া ধুনিয়া আজি বলে ড্রাই ডে বলে ওয়ান্ট শো ইউ সামথিং আমাৰ ৰিজুৱে জেচিবিৰ ওপৰত ৰিসাৰ্চ কৰি আছে কনষ্ট্ৰাকচন সাইটত আমি আমাৰ কামবোৰ সোনকালে কৰি আমাৰ ঘৰৰ ফালে গৈ থাকিম কোন হয় हाँ वो भागे कौन है সৰুকে আয়োজন কৰিছোঁ আমি পকৰি বনাইছোঁ ক্ষীৰ বনাইছোঁ ঘৰত আলহী আহিছে বুলি না বৈকা না 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 মোৰতো ভয় লাগি আছে বজাৰে যাই নেকি না বজাৰ না বজাৰ কিন্তু মালন্দা প্লিজ কাইন্ডলি প্লিজ বজাৰ না যাব বজাৰ না যাব ঘৰৰ চাউলৰ ক্ষীৰ ঘৰৰ হেৰি বেচনটো ঘৰৰ নহয় বাৰু বাকী হাৰ্বছখিনি ঘৰৰ বাহ বাহ এই ট্ৰেডিশ্যনেল পাৰ্টটো মানে অকল মেইটেবিলাকে খায় মানে ইমান ধুনীয়া আৰু পাকৰা আমাৰ বহাটিত খালে খালি পিয়াজি সামথিং ডিফাৰেণ্ট এটা স্মেল এটা আহি আছে খুব ধুনীয়া মানে মই বহুত প্ৰিভিলেজ যে আমাৰ ফুড ব্লগাৰ এজনে সাক্ষাৎ আহি পেলাই ইয়াত মোৰ আমাৰ পকৰা ৰিভিউ দি আছে খাবা 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 খোৱা হেৰি প্ৰতিটি জুমনি দেখিছা ৰিজু আংকলে কৈ আছে বিয়া খাব যাবলৈ অঞ্চলে হ'ব একদম খানা খাম বলা আমাৰ লগত মটন ভাপা মাছ ভাপা আছে ভাপা পাতুৰি আছে আইয়া মোক পুৰা একদম গম পায় এইটো কি খানা খোৱা হ'ব পুৰা একদম আইয়া হয় না মাছ পুৰা ফ্ৰাই একদম মটন লেগ পিস আৰে বিশ্ব মনচন মাৰি আছে যে নাই মাৰা আপোনাক পাত দেখুৱাই দিওঁ খালি কি কেনেকে বস্তুটো তলত কাটে নে ওপৰত কাটে এইটো ইয়াত কাটি খাওঁ আকৌ নিজে গজি যায় সেইকে য'ৰ পৰা কাটো অ আচ্ছা আচ্ছা যে কাটিলো নহয় আজি এইটো ভজিব অ তাৰপিছত আপোনালোকে তেলত দিয়ে নেকি অঁ তেলত ফুৰণ মাৰোতে দি দিয়ে এই পাৰ্থিৱে পাৰিছে কিন্তু তুমি নিজলৈ এটা ব্যৱস্থা কৰি লোৱা সোনকালে ব্যৱস্থা এটা কৰিব মোক কয় এবাৰ কি কয় এবাৰ হেৰি কয় ই বহুত ফ্ৰেণ্ডলি হয় নাকান্দে চবৰ লগত আহে এইয়া আচ্ছা চবৰ লগত আহে তাত অটোমেটিক্যালি তুমি চাই তোমাৰ খাদ্যৰ টান আছে চাগে কিবা খানা একদম পুৰা পুৰা মটন ব'লা ৰিজু মামাক হেল্ল' কৰি দিয়া হেল্ল' হেল্ল' জবৰদস্তি মৰম হৈ আছে আমি চবে এতিয়া সেলফি তুলি এভৰিৱান ইন দ্য ফ্ৰেম চল 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 বয় কা চল पैदल पैदल thank you everyone for visiting my place Thank you for welcoming us. loved it. What right now I am telling to my friend is that Malanda ki dhuniya ekdom environment থাকে yes ইমান বঢ়িয়া একদম বহুত ধুনীয়া লাগিছে মই কিন্তু খুব ভাল পালো একদম এক্সিলেন্ট ৰিলেক্সিং পুৰা ৰিলেক্সিং it is relaxing yes শ্বিলং গৈছিলোঁ আৰু মালন্দা আৰু এটা কথা কৈ আছো এই কি কয় তুমি কি কয় ইয়াক আনিলে কিন্তু মোৰ ঘৰত আনিব লাগিব লৈ যাম একদম পুৰা চিকেন মটন চব খাব বোলে হাই আছে লাষ্ট পেজ বাই 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 বাই
দৰৱাজা খোলা ৰাখনা আমাৰ ৰিজুৱে এতিয়া গিফ্ট কঢ়িয়াই লৈ গৈ আছে গিফ্টৰ ওজন বহুত ইয়াৰ সংসাৰৰ চব দায়িত্ব সোমাই আছে ইয়াত তই পৰি ভাঙিব চাবা দৰা কইনা অহা নাই আৰু কোনো গেষ্ট অহা নাই বাট আমি গুৱাহাটী পাৰ্টি আহি হাজিৰ চবতকৈ ফাৰ্ষ্টত আহি কেনেকুৱা লাগিলে আজিলৈকে চাগে এইখন বিয়াই ফাৰ্ষ্ট নেকি য'ত আমি প্ৰথম আহি পাইছোঁ দৰা কইনাৰ আগত মইতো অফিচতো থাৰ্ড ফ্ল'ৰ অঁ আৰু ইয়াতো থাৰ্ড ফ্ল'ৰ মানে নোৱাৰো ভাগৰি গৈছো বাইদেউ ময়োতো মই লৈ লৈ ভাবিছোঁ হেকে নহয় সুধি আছোঁ ক'ত ৰিজুৱে ইয়াত কুলাৰ অপাৰেট কৰিব শিকি আছে এই চেক কপৰা এই চেক ৱালা কপৰা ঐ গাড়ীখন যাব পাৰিবনে বাই 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 বাই